বেয়া হ'ল পাই, আকৌ এটা বনাব লাগিব ধুনীয়াকে। সৰু বোৱাৰী, সৰু বোৱাৰী, মা কি কৰি আছা তুমি? এইফালে আহা। গৈছো। বাচন কেইটামান ধুব আছে, এইফালে আহাচোন। ভিতৰতে সোমাই সোমাই কিনো কৰি থাকে জানো। মোবাইল কাম বন কৰি লোৱা, তাৰপিছত মোবাইল চাবা লাগিলে। কাম কৰাগৈচোন যোৱা। গোটেই ঘৰৰ কাম কেনেকুৱা হৈছে ঠিকনা নাই, গোটেই ঘৰটো লেতেৰা হৈ আছে। নাই অকল মোবাইল 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 দেই। কামকেইটা কৰি হ'ল যাওঁ। ফোন কৰিছিলা? নকবা মানে বুজিলে পৰা মোক শান্তি নাই, গম পোৱা নে? কাম কৰি আমনি লাগি গৈছে আৰু। ভাত চাত খালানে? লৈ যোৱাহি মোক সোনকালে, মই থাকিব নোৱাৰো পাই। হয় নি? হ'ব দিয়া। ভাত খালো মই। হ'ব দিয়া। মাত আহি আছে, কি গুণগুণাই আছে জানো? কোনে? কথা পাতি আছে ইমান গুণগুণকে। বোৱাৰী, ঠিক আছে হ'ব দিয়া, কোনোবা আহিছে নেকি? বোৱাৰী, বোৱাৰী। মা কি কৰি আছা তুমি দৰ্জাখন লক কৰি? ঘৰৰ মানুহে ফোন কৰিছে, কথা পাতি আছো। হ'লেও দৰ্জাখন মাৰি ল'ব লাগে নে কথা পাতিলে? শুব লৈছো আকৌ। হ'ব দিয়া। ঘৰৰ মানুহৰ লগত কথা পাতিছে পাতক, হ'লেও দৰ্জাখন লক কৰি ল'ব লাগে নে? সেই মতি গতিটো লাহে লাহে মই বৰ এটা ভাল দেখা নাই। ৰুমৰ ভিতৰতে এনিটাইম সোমাই থাকে আৰু ক'ৰবাত মাত আহিয়ে থাকে ভুন ভুনাই কথা পতা নিচিনাকে। নাজানো দেই, মই এই কথাটো আলোচনা। ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী। মা মাতি আছিলে নেকি? অথনিৰ পৰা ইমান চিঞৰি আছো তোমাক। মই পাছফালে গৈছিলো, কাপোৰ কেইটা মেলি থৈ আহিছো একেবাৰে। তোমাৰ লগত কথা এটা আছে। কি কাম কথা? বন কেইটা কৰি হ'ল নাই? কাম বন মানে ভাত পানী বনাবলৈ আছেই। এজনীয়ে দেখোন একদম ভাত পানী বনোৱা কথা ক'লে ৰুমত আহি পাই যায়হি। নাজানো আৰু দেই, কিনো হ'ব ঘৰখন মই একো ভাবি পোৱা নাইকিয়া। হ'ল মন কৰিছা না তুমি? আজিকালি তাই ৰুমতে সোমাই থাকে অকল। আপুনি কথাটো ময়ো ভাবিছো, গম পাই নে? আৰু মোবাইলটো আগতেতো তেনেকুৱা ইমান নাছিলে বাৰু, মোবাইলটোতে এনি টাইম লাগিয়ে থাকে। আৰু কাৰোবাৰ কথা পাতি থাকে নেকি, বুন বুন কৰি থাকে, গম পাই নে? তাকেহে তোমাক মই ক'বলৈ কাৰণে মাতিলো আকৌ। অথনি মই শুব লৈছিলো, শুব লওঁতে মাত এটা আহিলে। তুমিতো তেনেকুৱা মাতত নামাতা, তুমিতো ডাঙৰকে কথা পাতা ন? মই বোলো কোনেনো মাতিছে, বাহিৰত পাতিছে বুলি ভাবিছিলো বাৰু। তাৰপৰা এনেকে আহিলো, এই দৰ্জা মুখলে মাতটো শুনিলো। মই কাণখন দি শুনিলো তাই পাতি আছে। তাৰপিছত মই সুধিলো, তুমি কাৰ লগত কথা পাতিছা? ঘৰৰ মানুহৰ লগত কথা পাতিছো বুলি ক'লে। আকৌ দৰ্জাও লক কৰি লৈছে। ঘৰৰ মানুহৰ লগত হেৰি কৰি কথা পাতিলে কিবা দৰ্জাখন বন্ধ কৰি থব নেকি? আমিও পাতো দেখোন ঘৰৰ মানুহৰ কথা। তুমিতো দৰ্জা লক কৰি নোলোৱা। মই বোলো তাকে ডাঙৰ বোৱাৰীৰ লগত আলোচনা কৰোচোন কথাটো কিনো হয়। ময়ো ভাবিছিলো কথাটো, তাৰপৰা কথা পাতিছে নেকি? নাজানো আৰু দেই, মোৰ মানে যদি কাৰোবাক কথা পাতিবলগীয়া হয়, যদি যাবলগীয়া আকৌ বেলেগলৈ গুচি যায় কি হ'ব? তাকে সেই সৰুতে বিয়া পাতিলে ল'ৰাটোৱে। পাতি পিনি এখন বৰ জঞ্জাল চপাই ল'লে আৰু দেই। ইমান অকমানি ছোৱালীজনী বিয়া পাতিব লাগে নে? 15 বছৰ 16 বছৰ ছোৱালীজনী। গাত কথা পৰাই নেকি? ভাল বেয়া একোৱে নাজানে। সিটোলে আহিছিলেহে, আকৌ যদি কথা পাতি থাকিবলগীয়া হয়। মই তাইৰ চৰিত্ৰটো বৰ এটা ভাল দেখা নাই, গম পোৱা নে? তাই গাত কথা নাই পোৱা নহয় এতিয়ালৈকে, জানানে? মেট্ৰিক দিছিলে। কথাবোৰ কেনেকে কয়, কথাবোৰ ভালকে সুধিলেও ভালকে নকয়। সেইটোৱেটো গুমুৰা গুমুঠা মাৰি লাগি মাৰি থাকে। কিনো সেইটো ক'বা আৰু। আপোনাক আকৌ কিবা কৈছে নেকি? একো নাই কোৱা মোক। মই তাই ৰুমতে সোমাই আছিলে, মাতিলোগে গৈ পিনি, বোৱাৰী তুমি কি কৰি আছা? আছো বোলে, কি বুলি ক'লে জানো মই শুনি নাপালোৱে বাৰু। তাৰপৰা বাচন ধুব দিলো, ধুলেগে চাগে, ধুই আহি পিনি লৰালৰিকে ৰুমত সোমালেহি। আৰু হেৰি যে নগেনৰ ঘৈণীয়েকে যে, তাই কৈছে বোলে আজিকালি তাই অকল ইনষ্টাগ্ৰামৰ ৰিলচ চায়ে থাকো বোলে। আমাৰ আকৌ এইটো মোবাইল নাই নহয়, আমি চাব নোৱাৰো নহয়। তুমি চাবাচোন বিচাৰি পিনি। তাই বা কি নামত দি থৈছে, তাই নামত মানুহ নাহে দেখোন, বেলেগ নামতে হেৰি কৰি থৈছে নেকি? তাইক ক'ব লাগিব, ৰ'ব মৌ এটা খাই থাকো। মোক বৰষুণ দিছে যে, মহবোৰ বহুত ওলাইছে। হয় দেই, নকবা আৰু। তাকে শুনা, তুমিও তাইক অকমান চাই চিতি থাকিবা, ময়ও চাম।
যদি তেনেকুৱা পথত যাবলগীয়া হয় আমি ভালকে বুজাব লাগিব। সৰু ছোৱালী যেতিয়া কি কৰিবা, তাইতো আমি একো ক'ব নোৱাৰো। ভালকে কথা বতৰাবোৰ চালি জাৰি চাব লাগিব। কিজানি তাই ল'ৰাটোৰ লগতে কথা পাতি আছে এইবাৰ। ভাইটিৰ কথা থাকিব পাৰে। সেইটোকেতো তাই চাব লাগিব, লক্ষ্য কৰি তাই আমাক নকবও পাৰে ন। লাজো কৰিব পাৰে। সেইকাৰণে ভাবি চিন্তি কথাটো চাব লাগিব, ডাইৰেক্ট ধৰি দিব নোৱাৰি নহয়। আমি ভবাটো নহলে হয় আৰু দেই, হলে গোটেই মানুহৰ আগত নাক কান কাটিব লাগিব, গম পাইছা নাই? কিটো ৰিলচটো বনোৱাটো বৰ বেয়া নহয়। সেইটোৱেতো ভাবি এনেকে দৰ্জা বন্ধ কৰি কথা পাতি থাকে, সেইটোহে হেৰি হৈছে। নাজানো আৰু দেই, ভবাটো নহলে হয় আৰু। তুমি এটা কাম কৰাচোন, চাহ নকৰো বাৰু চিন্তা দিয়া। তুমি চাহ অকণ বনাব যোৱাচোন, মোৰ মূৰটো বৰ বিষাই গৈছে। আপুনি চিন্তা কৰি নাথাকিব, মই বনাই আছো। হ'ব যোৱা। ভগৱানো আমাৰ ঘৰখন চকু মেলি চাবা আৰু দেই। মই ভবাটো যাতে নহলে হয় আৰু পাই, নহলে বৰ ডাঙৰ কথা হব আৰু। এইকেইটা কুটি লওঁগে। শিৱানী, শিৱানী কোন এজনী? শিৱানী, এইফালে আহাচোন। কওকচোন, তই কৰি আছিলা নি? এই মোবাইলটো চাই আছিলো। তই কথা এটা বেয়া পাবা নেকি? এনি টাইম অকল মোবাইল মোবাইল মোবাইল। ঘৰখনতো কাম এখন দুখন কৰিব লাগে। কি হ'ল? আৰু শুনা, মই চবতে কাটি দিছো, তুমি ভাজিবাগে। মই নোৱাৰো দেই, বনাই থাকক নিজে নিজে। কথা কৈ ইচ্ছা ডাঙৰ কৰিছে নামানে। ময়ো নবনাও। নবনালে নাই, তাই খাবলৈ পাইছে, পেটলে পাইছে। হেল্ল', তোমাক কৈ থাকো ন, যেতিয়া এতিয়া ফোন কৰি থাকিবা বুলি। ঘৰত ইমানখিনি মানুহ আছে, কিবা কম লাগিছে নেকি কোৱা? কি আমাৰ পদূলিত আছে নেকি? কাপোৰ আনিছা? পাগল নি, মই এতিয়া নাযাওঁ, মা কত আছে? এই মানে ফচা নাই বৰে। মই কিবা এটা কৈছো ৰবা। কাপোৰ মাৰো আছে। এইটো চেপতে মই পতককে কাপোৰযোৰ লওঁ। তুমি বেছি টাইম, মই কিন্তু বেছি টাইম থাকিব নোৱাৰো, তুমি জল্দি কৰা, মই গৈছো ৰবা। কি বেছিকে বিচাৰিবোৰ আহি কৈ আছো। ৰক্ষা। কি হল, তুমি কলৈ গৈছিলা? নহয়, পিছফালে কি চাও? কাপোৰ এযোৰ চিলাব দিছিলো। লুকুৱাইছা কিয় তেনেহলে? এইফালে আহাচোন। কওক, কাপোৰ কাক দিছিলা তুমি চিলাবলে? জানো, ওচৰৰ ছোৱালীজনীক দিছিলো, তাই চিলাই দিলে। আমাৰ যে কথা যোৱা নাই তুমি? আৰে কাপোৰযোৰ আনিব কৈছো। মা, অ মা, মা, অ মা, মা। বোৱাৰী কি হ'ল? ইমান চিঞৰিছা যে? মই অকমান শুইছিলো অ। ইমান লৰালৰিকে টানি নিছা, কি হ'ল নো কোৱাচোন কথাটো? কি হ'ল? কোৱাচোন। আমি শুই থাকোতে বাহিৰৰ পৰা আহিছে দেখিছো মই। আৰু আহিছে বেগ এটা লৈ আহিছে। আকৌ মোক দেখি পিছফালে ধৰি লুকুৱাই দিছে। তোমাক দেখি লুকুৱাব কি দৰকাৰ আকৌ বেগটো? মই সুধিলো কোনে দিলে বুলি, তাই কৈছে কাপোৰ চিলাব দিছিলো। আমাৰতো এইডোখৰ ওচৰত কাপোৰ চিলাব নাইকিয়া। মই তাকে ভাবিছো, কাপোৰ কাৰ ওচৰত চিলাব তাই? মোৰ যে সন্দেহ হৈছে, কিবা এটা গড়বড়ি কৰি আছে কিন্তু। কিন্তু এতিয়া উলিয়াবা কেনেকে কথাটো তাইৰ পৰা? ভাল। তাইকে সুধি চাবা নি তুমি? কাম কৰিব লাগিব। তাই হাতে কথাবোৰ উলিয়াব লাগিব। তাকে তাই বাৰু কয় নে নকয় আমাক? কব, এটা দিব লাগিব তাইক। তাকে কিবা এটা কৰিব লাগিব, নহলে আমাৰ ঘৰখনৰ মান সন্মান চব যাব, গম পাইছা নাই? তুমি কিবা এটা বুদ্ধি পাতাচোন, মই একো হলে ভাবি পোৱা নাই দেই। ফোন কৰিম। কৰিবা। ফোন কৰি মাতি আনিম।
যি কৰা কৰা সোনকালে কিবা এটা কৰা মুঠতে বৰ ডাঙৰ কথা হ'ব নহ'লে এতিয়া তাই ক'ত আছে কি থাকিব আৰু মা ৰুমৰ পৰা দেখোন নোলায় দৰ্জাখনো মাৰি থৈছে এতিয়া দৰ্জা মাৰি থৈছে এনিটাইম দৰ্জা বন্ধ কৰি থাকে এনিটাইম দৰ্জা বন্ধ আৰু কৰি মোবাইলটোতে এনিটাইম মোবাইল তুমি দেখিছা নহয় বৰ ডাঙৰ কথা হৈছে দেই থাকে মোবাইলটো নেৰেই নহ'লে সৰু ল'ৰাটোক কওঁ নেকি ফোন এটা কৰি তোক ঘৈণীয়ে এনেকুৱা তেনেকুৱা কৰিছে বুলি সি বা আমাকে ভুল বুজে বা আকৌ নক'ব মা আগতে আমি তাক চকুত দিব লাগিব তাকে যি কৰা কৰা তুমি সোনকালে কিবা এটা কৰা তাই ওচৰলৈকে যোৱা নহ'লে নহয় তাইৰ ওচৰত যোৱা কথা কোৱা নাই মই ৰিয়ানীৰ ওচৰত যোৱা কথা কৈছো তুমি যি কৰা কৰা দেই মোক জানি ভয়হে লাগিছে আৰু দেই এই দাদা লগত হেল্ল' দাদা হ'ব দে থৈছো আকৌ মানে কথা এটা পাতিব নাই অকল সন্দেহ হৈ থাকে মতিগতিটো ভাল যে আৰু ইমান দামী কাপোৰ ঘৰতে পিন্ধিছা যে পিন্ধিছো যাওঁ শিৱানী নব চপাকে আহোঁগে কালি কলৈনো গৈছিলে সুধি আহোঁগে অ নব কোনে অ নব এনেকুৱা কোনো নাই নি নব অ নব কি কৰিছে এয়া ফোন পাইছিলে অথনি ইমান লৰালৰিকে ক'ত গৈছিলে এই এফালে গৈছিলো অ যেনেকে গৈছিলে মই ভাবিলো আকৌ লৰা লগ কৰিব গৈছে নি আকৌ কিনো কথা যে কোৱা আৰু তুমি হয় নি কাপোৰযোৰ ভাল লাগিছে পিছে আজিকালি বৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধেও ভাত খালে একেলগে সুধিছো ভাত খালো আপুনি কলেজ নাযোৱা কলেজ আজি দেওবাৰ যে বৰমা নাই নেকি ৰুমত আছে চাগে অ নব ৰুমতে আছে অ হয় নেকি কি কৰি আছে আজিকালি আপুনি বৰ ধুনীয়া ধুনীয়া ফটো দিয়েও ইনষ্টাত অ গোটেই একদম ইমান কমেণ্ট আহে আমাৰে সেনেকে কমেণ্ট নাহে আপুনি ইমান পায় লাইকো ইমান ভিউজো আছে আপোনাৰ বাৰু আপুনি বহক মই বৰমা চপাকে আহোঁগে বৰমা অ বৰমা অ ৰিয়ানী নি অ কি কৰিছে আছোন আৰু ভিতৰলৈ সোমাই তোৰ ওচৰলৈ আমি যাম বুলি ভাবিছিলো কথা এটা কাপোৰৰ গুদাম মেলি থৈছে যে এই নকবি আৰু বোৱাৰীজনীনো অকলে অকলে কি ঢেৰ কৰিবা কাপোৰ হৈছে নেকি হয় কাপোৰে ধোৱা কাপোৰ খিনিকে আকৌ বচোন তোৰ ওচৰলৈ আমি যাম বুলি ভাবিছিলো গম পাৱ নেকি মোক আপোনাক কথা এটা ক'বলগীয়া আছিল কি কথা কচোন আপোনাৰ সৰু বোৱাৰী কিন্তু মতি গতি বৰ ঠিক দেখা নাই তাকে সেইটো চা ঘৰৰ কাম একো এটা নকৰে তাই অকল দিনটো মোবাইলটোকে পিটিকি থাকে কালি একদম দৌৰি দৌৰি একদম গৈছে একদম মই ভাবিছো ক'ৰবাত লৰা লগ কৰিব গৈছে নেকি তাকে মোক আজি সৰু ডাঙৰ বোৱাৰীয়ে ক'লে তাইছে বোলে কিবা বেগ এটা আনিছে এনেকে পিছফালে লুকুৱাইছে তোৰনো লুকুৱাব কি দৰকাৰ হয় নাই বাৰু মই সুধিলো কালি ক'ত যায় এই এফালৰ পৰা আহোঁগে বুলি ক'লে নকলে সেইকাৰণে আজি মই বোলো যাওঁচোন বোলো সুধোংগে ক'তনো গৈছে তাৰপৰা আহিছো আকৌ মোবাইলটোকে টিপি থাকিলে মোক ভালকে গুৰুত্বই নিদিলে সেইকাৰণে মই আপোনাৰ ওচৰলৈ গুচি আহিলো বোলো বৰমাক কওঁগে বোলো মই আমাৰ ডাঙৰ বাৰীক কৈছিলো ৰিয়ানীৰ ওচৰৰ পৰা আগচোন তাইহে যদি কথাটো অকল উলিয়াব পাৰিব মোবাইলটোকে চাই আছে কিবা এটা সুধিলেও ভালকে একো এটা নকয় কি হ'ল বাৰু এই ভাগৰ জানো মতি গতি আজিকালি বৰ ভাল দেখা নাই আৰু ভাব দেই ডাঙৰ হ'ব নাই নেকি আছে তই এটা কাম কৰচোন তাইক তেলিয়ে তেলিয়ে উলিয়াব পাৰিবি নি কথাবোৰ তাই পৰা মই কথা পাতি দিব পাৰিম বাৰু তাইৰ পৰা যদি তই মোবাইলটো এবাৰ ল'ব পাৰ তেতিয়াহ'লে কথাখিনি ওলাই যাব তই কিবা এটা কচোন কিবা এটা উলিয়াব লাগিব চাহ তাহ খালে চাহ তাহ খালো শুন মোৰ কালিৰ পৰা এইকেইদিন মানে কালিৰ পৰা বুলি নহয় এইকেইদিন মোক ভয়তে একদম বুকু হাত ভৰি কঁপিব ধৰিছে ইমান একদম যি ফটো দিয়ে গোটেই ল'ৰাই কমেণ্ট দিয়ে আমাৰ বোৱাৰীয়ে নাপায় আমাৰ বোৱাৰীয়ে নাপায় বোলে ব্লক কৰি থয় আকৌ সিহঁতে আমিয়ে সেনেকে নাপাওঁ সিহঁতে ইমান লাইক ভিউজ পায় কমেণ্ট দিয়ে আমাকে সেনেকে নিদিয়ে মই হলো বুঢ়ী মানুহ মোৰনো কৈ সেইবোৰ মোবাইল চলাব আমি নাজানো নহয় এইবিলাক ব্লগ চিনিয়ে নাপাওঁ তই কিবা এটা কৰিবি আৰু দেই নহ'লে বৰ ডাঙৰ কথা পাতো মই ভৰিয়ে হাতে ধৰিছো লাগে কিবা এটা দিমেই তই মুঠতে এটা কথাটো ফোন লাগে মই উলিয়াই দিম ৰ'ব তাই গোটেই চব মই উলিয়াই দিম আজি তোক ভগৱানেহে লৈ আহিছে জাননে তই চাচোন যা কিবা এটা কৰি পিনি কথাখিনি ওলা তেতিয়াহে যে মোৰ মনটো শান্তি লাগে গম পাৱ মই আহি আছো ৰ'ব তাই ওচৰলৈকে যাওঁ তই বেয়া আপুনি আকৌ নকব আকৌ মই এইবোৰ কথা কৈছো বুলি নহ'লে মোৰ চুলি ছিঙিব তাই হ'ব বৈ মই জানো নহয় নকওঁ তই যেনে তেনে কিবা এটা কৰ আৰু দেই হ'ব দিয়া কথা পাতি আছে এই লগৰ দা কোৱা হয় নেকি হেৰি বৰমাই কাপোৰ জাপি আছে চাহ অকণ বনাব কৈছে আপোনাক যাওকচোন চাহ অকণকে আনি দিয়ক ৰ'বা তুমি বহা নে ফোনটো দি থৈ যাওকচোন মোবাইলটো মোৰ ৰিচাৰ্জ নাই আপোনাৰ তাত ইনষ্টা একাউণ্টটো লৈ আহিম বুলি ভাবিছিলো মোবাইলটো দিবলৈ অকণমান ফোন চোন আহিলে ৰিচিভ নকৰিবা দেই
আৰু মেছেজ নকৰিবা কাৰ লগত চাই তাই আজি চব চাই ল দেখিছ গোটেইবোৰ মেছেজ কৰাচোন ল'ৰাৰ লগত এইটোচোন মই কথা পতা ল'ৰাটো তাই এইটোৰ লগতো কথা পাতে নি ৰাম ৰাম আজি চব ফটো এটা মাৰি লওঁ আজি চব ধৰা পেলাম আহিছে নি কমটি হাৰামি নহয় দেই এইজনী ডাঙৰ নবয়ে ভাল এইজনী বহুত বেয়া হোৱাটছআপটো চাই লওঁচোন ৰাম ৰাম এইবোৰ কি ফটো দি থৈছে হয় বৰমাক এতিয়া লগাই থৈ আহোঁগে বৰমা বৰমা আহকচোন ডাঙৰ নবৌ কলৈ গ'ল মাতি দিয়কচোন মা চখে নবৌ এইবোৰ চখেচোন আপোনাৰ সৰু বাৰী মতি গতি মই কৈছিলো না ঠিক নহয় বুলি এইবোৰ পালি নি এইবোৰ চব ল'ৰাৰ লগত মেছেজ কৰি এইবোৰ ফটো দিয়ে দেখিছা নাই এইবোৰ চব এইবোৰ জান ল'ৰাৰ লগত মেছেজ কৰি ফটো দিয়ে মই চব দেখিছিলো মোৰ লগত কথা পতা ল'ৰাটোৰ লগতো তাই কথা পাতে মই যোনটো ল'ৰাৰ লগত কথা পাতো চব পালো বেয়া নে ইমান সৰু ছোৱালী হতে ইমান সাহস আপোনালোকে খালি মই কৈছো বুলি নকব দেই নহলে মোক চুলি ছিঙিব গম পাওঁ এটা কাম কৰো আপোনালোকে মোবাইলটো দেখিলো বেলেগে দিছে বুলি কব নহলে মই নবৌ হোৱাটছএপত স্ক্ৰীনশ্বট কেইটা দি দিছো হা মই ফটো মাৰি থৈ দিছো মোবাইলটো কোনবা গ'ল মই দি দিছো হা আপোনালোকে মই আপোনাক হোৱাটছএপত দি দিলো মই এতিয়া যাওঁ আপোনালোকে তেওঁক কথাবোৰ বুজাব ভালকে তেওঁ এতিয়া মই দেখিলো বুলিহে নহলেতো সেইভাগে কৰি থাকিলে হয় আপোনালোকে এতিয়া তেওঁক ভালকে একো বেয়াকে নকব ভালকে বুজাব মই আপোনালোকে তেওঁ এতিয়া কলৈ গ'ল তেওঁ পিছফালে গুচি গ'লে ঘৰলৈ গৈছে মই যাওঁ আপোনালোকে তেওঁক বুজাব দেই ঠিক আছে মই যাওঁ নাপাওঁ মা শুনি মাতক শিৱানী মা এইফালে আহাচোন বহা ইয়াত তোমাৰ কথা অলপ আছে তুমি এইবোৰ কি কৰি ফুৰিছা মই কি কৰিলো একো কোৱা নাই মোবাইল দেখুৱাই দিয়াচোন তুমি এইবোৰ কি হয় কোনে কৈছে এইবোৰ মিছা কথা একো মিছা নহয় এইবোৰ সঁচা কথা হয় তুমিয়ে দিয়া হয় যাৰ লগত কথা পাতিছা আমি চবৰ কথা গম পালো এতিয়া আহিবা মা এতিয়া আপুনি ভাইটিলে ফোন কৰক তাইৰ কথাবোৰ কওক দিয়া মই ফোন কৰো নকৰিব যদি ক'ব নালাগে তেনেহলে তুমি এটা কথা শুনা আজি নিজৰো ঘৰখন শেষ কৰিলে আমাৰ ঘৰখনৰ সন্মানখিনিও শেষ কৰিবলৈ আহিছে নেকি সৰুতে বিয়া হৈ লৈছে বিয়া হৈ লৈ পিনে এতিয়া এইবিলাক কৰি ফুৰিছা যদি ইমান বেলেগ ল'ৰা ভালকৈ মনে আছে বিয়া হৈছে নেকি মোক ভুল হৈ গ'ল মা মোক ভুল হৈ গ'ল তোমাৰ ভুলৰ এটাই আছে তোমাৰ ভুলৰ ক্ষমা এটাই আছে তুমি এই মোবাইল এৰিব লাগিব আৰু তুমি এইবিলাক কথা পাতিব নালাগে কাৰো লগত হ'ব ভাল হোৱা যদি হোৱা নহলে এখন ঘৰৰ পৰা খেদা খাবা হা এই যে মুখে চাব নাপায়